ভিডিওটো যদি চাই ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'লৈ মই বহুত দিন ভিডিঅ' দিব পৰা নাই আৰু মোৰ কাপোৰখনটো সদায় দেখাই থাকোঁ আজি আপোনালোকক মই বেলেগ এজুতি কাপোৰ দেখাম এই জুতি কাপোৰ চাওক জুতি কমলা ৰঙৰ লগাইছে এক্সিন মাছাজি সূতাৰ হয় এনেকুৱা ডিজাইন দিছে চাওকচোন এইটো কিমান ধুনীয়া লাগিছে এইখন হৈছে চাদৰখন কুটি বন্ধা নাই পটি চিলোৱা হৈছে কিমান ধুনীয়া লাগিছে হয়নে এইখন হৈছে মেখেলা এয়া চাওক ইমান ধুনীয়া লাগিছে এইখন এখন নতুনকৈ কাটিছে এইযোৰ মানে আৰু ধুনীয়া লাগিছে দেখিব কমলা ৰঙত ৰাণী কালাৰ বৈছে আৰু দেখিছেনে কি ধুনীয়া দুটা চিকনা দিছে মানে বহুত ভাল লাগিছে আৰু দেখি এইটো চাইড উকুটা হৈ আছে লুটিয়াই দিলে চাব ইটো চাইডে আৰু ধুনীয়া লাগিছে দেখিব কেনেকুৱা লাগিছে দেখিছেনে বাৰু আৰু এইখন হৈছে ৰিহা ইমান সৰু মাংসই দি গৈছে এইটো আমাৰ মৰিগাঁৱত হয় ইণ্ডাষ্ট্ৰিটো আপোনালোকে যদি কোনোবাই পাটৰ চিট পাটৰ শাৰী ল'ব বিচাৰে ইয়াৰ পৰা ল'ব পাৰিব এইবিলাক শাল ইয়াতে শাল বহুত আছে চব পাটৰ চিটেই বেছি লগোৱা হৈছে মাছাজি সূতাৰ ইফালে এইযোৰ বগা পাটৰ চিট হৈছে কালাৰটো অলপ বেলেগ হৈছে আৰু দেখি ভাল লাগিছে বহুত হেভি ডিজাইন কৰি আছে এখন ৰঙাখনত কি ডিজাইন এইযোৰ হৈছে ৰঙা বেডশ্বীট ডিজাইনৰ ফুল কৰি আছে ভাল লাগিছে এইযোৰ ৰঙা পাটৰ চিট